নমস্কাৰ। আজি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ তাঁতৰ ফুল কেনেকৈ তোলে। আজি মই এখন চাদৰ লগাইছোঁ। ইয়াত আমি এই ফুলটো তুলিম। এই ফুলটো আমি বৰ তুলি লওঁ। আপোনালোকক দেখুৱাম কেনেকৈ এই ফুলটো আমি এনেকৈ তাঁতত উঠাম, ফুল কৰিম আমি এইটো। বলক চাওঁ কেনেকৈ আমি তুলিলোঁ। এই আঁচুখিনিত আমি ফুলটো নুতুলোঁ, যিহেতু আমি ৰঙা দিছোঁ। এই ৰঙা আঁচু চোতাৰ লগত এইটো নিজিলিকিব, গতিকে আমি সোঁজালটো দি এই কাঠিটো এনেকৈ আমি ভৰাই ল'ম। ভৰাই এই বগাখিনিৰ ওপৰেদি এনেকৈ এৰি দিম। আমি ফুলটো তললৈ উঠাম, যিহেতু আমি মাজত বুটা দিম, গতিকে বুটা দিবলৈ যেতিয়া বুটা দিম, বুটাটো দিবলৈ সূতাডাল ওলাওঁতে অলপ অসুবিধা হয় ওপৰেদি তুলিলে, গতিকে আমি তলেদি উঠাম। এতিয়া আমি চাম যে ইয়াত কিমান ঘৰ উঠি আছে। ইয়াত চাব দেই, এনেকৈ 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 6 ঘৰ 7 ঘৰ 8 ঘৰ 9 ঘৰ 10 ঘৰ 11 ঘৰ। ঠিক ইয়াত 11 ঘৰ উঠি আছে। আমি কি কৰিম, ইয়াত তাঁতত আমি ইয়াত 11 ঘৰ এনেকৈ উঠাই দিম। ইয়াত এই দুডাল সূতাই এডাল বুজায়। ইয়াত এই যে দুডাল সূতা আমি দেখিম, এটা ৰাছৰ কাঠিত দুডাল সূতা থাকে, সেই দুডালক আমি এডাল ধৰিম। গতিকে জোৰ নহয়, 1 2 3 4 5 6 7 8 9 10 11। এয়া দেখিলেনে, 11ডাল উঠি গ'ল। আকৌ চাব ইয়াত কেইডাল পৰি আছে, 1 2 3 ঘৰ পৰি আছে। যিহেতু আমি ইয়াত কি কৰিম, এই 3 ঘৰ এনেকৈ পেলাই দিম। 1 2 3। ইয়াত যদি আমি চিধাকৈ বাচোঁ, তেতিয়া এই 11টো পৰিব আৰু এই 3টো উঠিব। আমি যিহেতু ওলোটাকৈ বাঢ়িছোঁ, গতিকে তলফালে ফুলটো হ'ব যিহেতু, গতিকে এইটো 11টো এনেকৈ উঠিব আৰু 3টো পৰিব। তাৰপিছত চাম আমি ইয়াত কিমান আছে, 5 ঘৰ 1 2 3 4 5 ঘৰ। ঠিক তেনেদৰে এতিয়া আমি 5 ঘৰ উঠাই দিম, 3 4 5 ঘৰ উঠাই দিম। তাৰপিছত চাম ইয়াত 2 ঘৰ পৰিছে, তাৰপিছত 3 ঘৰ উঠিব। এয়া 2 ঘৰ পৰিছে আৰু 3 ঘৰ উঠিছে। তাৰ পিছৰখিনি ঠিক একেদৰেই এনেদৰে কৰি যাব লাগিব। এইফালে এনেদৰে তাৰপিছত উঠিব 2 ঘৰ পৰিব, 5 ঘৰ উঠিব, 3 ঘৰ পৰিব, 11 ঘৰ উঠিব। ঠিক একেদৰে সেই গোটেইখিনি আমি বাছি ল'ব লাগিব। ইয়াত 3 ঘৰ উঠিলে 2 ঘৰ পৰিব, 5 ঘৰ উঠিব, 3 ঘৰ পৰিব, 11 ঘৰ আকৌ উঠিব। 1 2 3 4 5 6 7 8 9 10 11 ঘৰ। এয়া দেখিলেনে, তাৰপিছত 3 ঘৰ পৰিব। এইফালে পৰা চাই যাব কেনেকৈ উঠিছে, আপোনালোকৰ মুখস্থ হৈ যাব। 3 ঘৰ দেখিলে, তাৰপিছত 3 ঘৰ পেলালোঁ আমি। এতিয়া 5 ঘৰ উঠাম, দেখিলেনে, তাৰপিছত আমি 2 ঘৰ পেলাই দিম। তাৰপিছত কি কৰিম, 3 ঘৰ উঠাই দিম। তাৰপিছত আকৌ এইফালে 2 ঘৰ পেলাই দিম। তাৰপিছত আকৌ এয়া 5 ঘৰ উঠাই দিম, 3 ঘৰ পেলাম। এয়া 5 6 7 8 9 10 11 ঘৰ উঠাই দিলোঁ। আকৌ 3 ঘৰ পেলাম, আকৌ 5 ঘৰ উঠাম, আকৌ 2 ঘৰ পেলাম, 3 ঘৰ উঠাম, 2 ঘৰ পেলাম। তাৰপিছতে আকৌ 2 ঘৰ পেলাৰ পিছত 5 ঘৰ উঠাই দিম। এই 5 ঘৰ বুলি আমি ইয়াত নকওঁ, আমি এইটো এই সূতা এডাল ৰাছৰ কাঠি যেনেকৈ দুডাল সূতা থাকে, এইটোক আমি কণী বুলি কওঁ। একণী 2 কণী তেনেকৈ কওঁ। এতিয়া আমি ইয়াত কি কৰিলোঁ, 5 কণী উঠাই দিলোঁ। আকৌ এয়া 3 কণী পৰিব, 1 4 5 6 7 8 9 10 11। দেখিলেনে, ঠিক তেনেদৰে আমি সম্পূৰ্ণ এইটো এনেকৈ বাচি যাম। এয়া চাওক, আমাৰ ফুলটো বাচি সম্পূৰ্ণ হৈছে। এতিয়া আমি লুটিয়াই আছোঁ। আমি যে দেখুৱাইছিলোঁ এনেকৈ কাঠি ভৰাবলৈ, এই কাঠি আমি লুটিয়াবৰ সময়ত এনেদৰে চিৰি সূতা কাঠিটো মূৰত ভৰাই যাম। ভৰাই গৈ আমি চাম, এইটো এনেকৈ চাব, যদি সূতাডাল উঠি অহা নাই চিৰিটোত, গম পাব তেতিয়া নাই হোৱা। যদি উঠি এনেকৈ লৰফৰ কৰিলে চিৰি একদম এনেকুৱা হয়, তেতিয়া গম পাব যে আমাৰ ভাল হৈছে সোমোৱাটো।
তাৰপিছত এইটো কাঠিটো খুলি পেলাব খুলি চিজ এটা আনি ইয়াত ফুলাই দিব ফুলাই দিয়াৰ পাছত আকৌ আগৰ দৰে আমি যেনেকৈ ভৰালোঁ প্ৰতিটো কাঠি তেনেকৈ আমি এনেকৈ মাকুৱে মাৰি যাম প্ৰথমবাৰ আমি এইটো আঁতৰাই থ'ম আঁতৰাই থোৱাৰ পিছত আমি এইটো সোঁজালটো দি সোঁফালেদি মাকো মাৰিম এয়া দেখিছেনে তাৰপিছত এয়া এনেদৰে আকৌ বাওঁফালে ভৰাম এতিয়া আমি আকৌ সেইটো জালটো দি এতিয়া এনেকৈ আকৌ মাকো মাৰি দিম ফুটাটো দেখিলে বাওঁ জালটো দি আমি গা ফুটা মাৰি দিম এয়া দেখিছেনে এয়া আমি একেবাৰে শেষৰ কাঠিটো লুটিয়াবলৈ লৈছোঁ এতিয়া আপোনালোকৰ মতে এনেকৈ দৰে বৈ যাব আপোনালোকে মাজত বুটা দিওঁ বুলি দিব পাৰে বুলিও নাই আপোনালোকৰ কথা যেনেকৈ ভালদৰে তেনেকৈ এনেকৈ বৈ গ'লেই হ'ব যিহেতু আমি ফুলটো তলফালে উঠা দি কৰিছিলোঁ আমি এতিয়া ফুলটো আপোনালোকৰ তলফালে দি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইটো পাণকটা তাৰপিছতে এইটো ফুল আৰু এইটো পাণকটা যদি আপোনালোকৰ ফুলটো ভাল লাগিছে আৰু আমাৰ পদ্ধতিটো ভাল হৈছে বুলি ভাবে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ